মাজত উপস্থিত আছে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিধায়ক আৰু হেল্ল' ভাই ভনী গ'ল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকুমুন হৈ আজি হ'ল ৰাসৰ প্ৰথমটো দিন আৰু ৰাসৰ প্ৰথমটো দিনত ৰাস উদ্বোধন কৰিব আহিব আমাৰ আটাৰে শ্ৰদ্ধাৰ আটাৰে সন্মানৰ মাননীয় সাংস্কৃতিক মন্ত্ৰী মাননীয় বিমল বৰা ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া মুখ্যধাৰ উদ্বোধন কৰিব তাৰ পিছত আৰু ৰাতি আছে সংগীত অনুষ্ঠান শুভাংগিনীৰ সংগীত অনুষ্ঠান খুব মৰম লগা ছোৱালী খুব কণমানি ছোৱালী আৰু খুব ধুনীয়া গান গায় তাইৰ সংগীত অনুষ্ঠান দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকক বলক তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। সন্মানীয় বিমল বৰা দেৱক আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিধায়ক আৰু আমি উদ্বোধন কৰাৰ আগমন কৰিছোঁ ৰাস মহোৎসৱৰ বাতৰি আমি দেখুৱাইছোঁ এয়া হ'ল পাতাচাৰকুচিৰ পৰা পোনপটীয়া বিশ্ব সৃষ্টিৰ ৰূপৰ লগতে মানুহৰ মনৰ মাজত আধ্যাত্মিকতা সৃষ্টিৰ জৰিয়তে আধ্যাত্মিকতাতে শক্তিশালী হ'ব পাৰে প্ৰতি ভগৱান সৃষ্ট জীৱ জগতৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি ধৰিত্ৰীক যাতে ভাল পাব পাৰে প্ৰত্যেক জীৱকুলৰ প্ৰতি সমদৃষ্টি যাতে জৈৱ বৈচিত্ৰতাই পৃথিৱীকুলত উৎপত্তি লাভ কৰা গছ গছনি লতা লতিকা তৰু তৃণ পোক পতংগলৈকে সকলোৱে ভগৱান কৃষ্ণৰ নামৰ জৰিয়তে তেওঁৰ এই শব্দ ব্ৰহ্ম কম্পন শুনি এটা সকলো বাংময় হৈ থাকিব পাৰে আৰু তাৰ প্ৰতিদান স্বৰূপে জীৱকুল যাতে বৰ্তি থাকে অনাদি অনন্ত কাললৈ এনেধৰণৰ এতিয়া আমাৰ অৰণ্যৰ জীৱ জন্তুবোৰৰ বৰ আনন্দ আগতে সেই ৰেলখনৰ মাতটো শুনিলে বুকুখন ধপ ধপাই গৈ এতিয়া আকৌ ৰেলখনৰ মাত শুনিলে ভালে লাগে ওচৰত আহি চাবলৈকে মন যায় ঠিকেই কৈছে শংকৌৰৱ বৰ ভাল লাগিল এতিয়া জীৱশ্ৰেষ্ঠই আমাৰ ভালৰ কাৰণে কি কৰা নাই কচোন ক আজিৰ পৰা কেইবছৰমান আগতে দুষ্কৃতিকাৰীৰ বুলেটত আমাৰ পৰিয়ালৰ কিমানজনে প্ৰাণ হেৰুৱালে হয়নে নহয় এতিয়া জানো এই দুষ্কৃতিকাৰী আছে এতিয়া সকলোকে দমন কৰি ৰাখিছে একেবাৰে সঁচা কথা একেবাৰে সঁচা মুক্তভাৱে বিচৰণ কৰিব পাৰিছো কৰিছে স্থানীয় শিল্পী ভৱেশ গোস্বামীদেৱে।
মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয়ৰ সমবেশক সম্ভাষণ পত্ৰ। হে মাননীয় জনসেৱক, আজিৰ এই পুণ্য লগনত কৃষ্ণানুৰাগী সমবেত সৰ্বজনৰ হৃদয়লৈ আপোনাক স্বাগত সম্ভাষণ জনোৱাৰ সুযোগকণ লাভ কৰি পৰম কৃতাৰ্থ মানি শুভ উদ্ঘাটনেই কৰা নাই, এই পবিত্ৰ কাৰ্য সম্পাদনৰ দ্বাৰা সংশ্লিষ্ট বৃহত্তৰ পাটাচাৰমুখী ৰাইজৰ বিমল বৰা ডাঙৰীয়াই ৰাস উদ্বোধন কৰিলে। ৰাস চালেও চাই খুব ভাল লাগিল। হাতী আৰু ট্ৰেইনৰ অহা যোৱাৰ যিটো এটা দৃশ্যাৱলী দেখাইছে এটি চাই খুব ভাল পালে। আৰু এতিয়া আমাৰ মৰমৰ শিল্পী শুভাংগিনীৰ সংগীত অনুষ্ঠান আছে, সংগীত অনুষ্ঠান দেখিবলৈ চেষ্টা কৰিম। ই আমাৰ শুভাংগিনী। Ask
আছে জুনি কোনো মানাই পিছে তোমাৰ প্ৰেমিকা ওই ফুল বই আহিছে ৰুই ৰাস্তা দিছে ৰাস্তা দিছে ৰাস্তা দিছে রাস্তা দিছে রাস্তা দিছে রাস্তা দিছে ঘুরে রাস্তা দিছে ঘুরে রাস্তা দিছে ঘুরে রাস্তা দিছে ঘুরে রাস্তা দিছে
যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ